আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ মন দি শুনিব। মোৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ নেপোলিয়ন কোন? উত্তৰ সমুদ্ৰগুপ্ত। ২ নম্বৰ প্ৰশ্ন, চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? উত্তৰ ১৭ বাৰ। ৩ নম্বৰ প্ৰশ্ন, ব্ৰাহ্ম সমাজ কোনে স্থাপন কৰিছিল? উত্তৰ ৰাজা ৰামমোহন ৰায়ে। ৪ নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথম আইনমন্ত্ৰী কোন আছিল? উত্তৰ B.R. আম্বেদকাৰ। ৫ নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমতে সূৰ্য উদয় হয়? উত্তৰ অৰুণাচল প্ৰদেশ। আজিৰ ৬ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ ডাঙৰ পুথিভঁৰাল কোনটো? উত্তৰ দ্য লাইব্ৰেৰী অৱ কংগ্ৰেছ। ৭ নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ পুথিভঁৰালটো ক'ত অৱস্থিত? উত্তৰ কলিকতাত। ৮ নম্বৰ প্ৰশ্ন, জয় হিন্দ শ্লোগানটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰ সুভাষ চন্দ্ৰ বসুৱে। ৯ নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘত হিন্দীত ভাষণ দিয়া প্ৰথম ভাৰতীয় ৰাজনৈতিক নেতাজন কোন আছিলে? উত্তৰ অটল বিহাৰী বাজপেয়ী। ১০ নম্বৰ তথা আজিৰ শেষৰ প্ৰশ্ন, বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ ৱাশ্বিংটনত। যদি মোৰ এই প্ৰশ্নসমূহে আপোনালোকৰ কিবা উপকাৰ কৰা বুলি ভাবে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা সাধনা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।